सालबारि बियाबनि एमसिएलए जय मोसाहारिखौ हाग्रा बिफाननि मावथिफोरा गावनि गारि लानानै मानास हाग्रामायाव दावबायनो होआखै। गावनि बियाबनि सिङावनो गोग्लैनाय मानास हाग्रामायाव गावनि नखरनि बिसि बिबाजै आलासि लानानै दावबायनो थांदोंमोन एमसिएलए जय मोसाहारिया। नाथाय बिनि गेजेरावनो माइगाब जुजाय बासिनाय बायदि सोरखौबा हाबहोदों सोरखौबा हाबहोआखै। मानास हाग्रामानि बांसबारि रेन्जनि रेन्जार बाबुल ब्रह्मआ दिथागिरिनि अर्डार गैया होननानै सालबारि बियाबनि एमसिएलए जय मोसाहारिखौ गावनि गारि लानानै मानास हाग्रामानि सिङाव हाबनो होआखै। मानासनि जिपसि लाबासो मानास हाग्रामानि सिङाव हाबनो मोनगोन होननानै बुंनायाव गावनि गारिखौ दोननानै जिपसि लानानै दावबायनो थाखाय हाबनो लाबायमोन। नाथाय बे समावनो गावनि मेगननि सिगाङावनो गंनै स्कर्पिय' गारि लानानै थांनाय सासे इउपिपिएलनि दैदेनगिरिखौ हाबनो होदों होननानै अजद दिखांदों जय मोसाहारिया। जुदि गोजौनि दिथागिरिनि बिथोन दंमारोब्ला गावनि गारिजों सोरखौबा हाबनो होनाय आरो सोरखौबा हाबनो होयै खालामालासिनो बयखौबो जिपसिजोंनो दावबायनो थाखाय हाबनो होनांगौ होननानै गोसोआव दुखु मोननाय फोरमायदों हाग्रा बिफाननि सायाव जय मोसाहारिया। মই আপোনালোক সকললৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু পলমকৈ হ'লেও দেৱাল পূৰ্ণিমা উৎসৱৰ সমূহ অসমবাসী ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালি 20 তাৰিখ প্ৰায় 4:12 অনুমানিক 1মান বজাত মই ৰাষ্ট্ৰীয় মানস উদ্যানত সপৰিয়ালে মানে ফুৰিবলৈ যাম বুলি আহিছিলোঁ। তো সোমোৱাৰ আগে আগে মই আমাৰ মানাস ৰেঞ্জৰ অফিচাৰ আমাৰ বাবুল ব্ৰহ্ম ৰেঞ্জাৰ ডাঙৰীয়াক মই ফোন কৰিলোঁ। বোলে মই মানাসৰ ভিতৰলৈ যাবলৈ ওলাইছোঁ। তেতিয়া ৰেঞ্জাৰ ডাঙৰীয়াই ক'লে এটা কথা হ'ল নিয়ম এটা নতুন কৰিলে, নতুন ডাইৰেক্টৰ আহিছে, প্ৰাইভেট গাড়ীবোৰ যোৱা মানা আছে, আমাৰ জিপচি চাবাৰীবিলাক লৈ যাব পাৰিব বুলি। মই আৰু এটা ৰিকুৱেষ্ট কৰিছিলোঁ, মই যিহেতু হোম কনষ্টিটিউঞ্চিৰ এমচিএলএ হওঁ, ৰাইজৰ প্ৰতিনিধি হিচাপে এলাও হ'ব নেকি বুলি। তেতিয়া এওঁ কৰিলে নাই একদম এলাও নাই, ডাইৰেক্টৰ ষ্ট্ৰিট অৰ্ডাৰ দিয়া আছে, সেইটো কাৰণে ক্ষমা কৰিব, মই এইটো কৰিব নোৱাৰোঁ। ঠিক আছে তেতিয়াহ'লে জিপচি এটা লোৱা যাওক। সেইমতে জিপচি এৰেঞ্জমেণ্ট হ'ল। তে জিপচিখন লৈ মই ভিতৰলৈ গ'লোঁ। ভিতৰলৈ যোৱাৰ পিছত দেখা পালোঁ আমাৰ দুখন গাড়ী বেলেগ কোনোবা লৈ আহিছে, আপোনাৰ ক'লা স্কৰ্পিঅ' এখন আৰু বগা স্কৰ্পিঅ' এখন। এইটো আমাৰ পিছত গম পালোঁ মই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ CM ছাৰৰ সতীৰ্থ আমাৰ মনেশ্বৰ ডিমাৰীৰ গাড়ী আছিলে। তেওঁৰ লগত আৰু পৰিয়াল সকলে কোন আছিল মই ইমান বিশেষ গম নাপাওঁ। এতিয়া আপুনি অভিযোগ আনিব বিচাৰিছে যে ইউপিপিএলৰ গাড়ী সোমাব পাৰে, আপোনালোকৰ সোমাব নোৱাৰে। হয়, এইটো খুব দুখজনক হৈছে। ইয়াতে মই ভাবিছোঁ যোৱাকালি যিটো কাণ্ড কৰিলে এওঁলোকে, মই স্বয়ং প্ৰতিনিধি হিচাপে মই একদম সাক্ষীবাদী হ'লোঁ। মোৰ ক্ষেত্ৰত মোক যাব নিদিলে প্ৰাইভেট গাড়ীখন লৈ, আৰু মোৰ সময়খিনি দি কোনোবা চৰকাৰ পক্ষৰ সতীৰ্থসকলে মানে নিজা প্ৰাইভেট গাড়ী লৈ যাব পাৰিলে, মানে এলাও কৰিলে। সেইটো খুব মই কৈছোঁ অন্যায় কৰিছে বিভাগীয় কৰ্তৃপক্ষই, মই মতালি কৰিছে। কোনোবাৰ গাড়ী লৈ যাব নোৱাৰিব, কোনোবা যদি লৈ যাব পাৰিব। নিয়মৰ ক্ষেত্ৰত এনেকুৱা হ'ব নালাগে। একচুৱেলি মই বিভাগীয় কৰ্তৃপক্ষক মই একদম ধিক্ষাৰ দিছোঁ, কণ্ডেম কৰিছোঁ, সতৰ্কতা জনাইছোঁ যে আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ নকৰে। কাৰণ নিয়ম যদি বান্ধিছে তেনেহ'লে সকলোৰ কাৰণে এক হ'ব লাগে। সেইটোৱে নকৰি যদি गोजोनथाव खौरां। आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ।
सोलोंनो गोसो गुदुं बिथांमोना 9395 695 095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।